আমাৰ আদিত্য ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। ভেচপা চলোৱা মনত নাই নে তুমি? আমাৰ চেহাত মাৰি উলিয়া নাই তো সব চাওঁ দাদা অকণমান সহায়। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু বহুত দিনৰ মূৰত আজি এটা ভাওনা ব্লগ লৈ আহিছোঁ। আজি আমাৰ ভাওনা আছে আহোম গোহাঁই গাঁৱত, আৰু মোক ভাও দিছে বিজয়। নাটখনৰ নাম হ'ল বৰাহৰ পৃথিৱী উদ্ধাৰ, আৰু মোৰ লগত জয় গাইছে আমাৰ অংকুদাই। বাকী কি হয়, কোন আহিছে, সকলোখিনি যদি ব্লগটো এণ্ডলৈকে চাই তেতিয়া গম পাব। গতিকে আমাৰ চেনেলটো একদম ছাবস্ক্ৰাইব কৰি লওক, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিলে একদমেই নাপাহৰিব। আজি আমি ব্লগটো আৰম্ভ কৰিছোঁ, ব'লক। আৰু গাইছ, আজি এভাগ নামঘৰতে আমাৰ ভাওনা হ'ব, গতিকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেই। কি হয় চাই থাকক। এইপিনে সকলো চাউণ্ড টাউণ্ড ঠিক কৰি থকা হৈছে, আৰু এইপিনে সকলোকেইজন ভাৱৰীয়া লাহে লাহে গোট খাইছেহি, আৰু এতিয়া সেৱা ক'ব হৈছে। ভাৱৰীয়া সেৱা কৰি লওঁ। কি বুজাব বিচাৰিছে? মাৰ সেইটো নাই, ই বুজাব কি বিচাৰিছে? ভেচপা চলোৱা মনত নাই নে তুমি? আমাৰ চেহাটো যে হলি ব্লগটো বন্ধু আমাৰ চেহা উঠাই আছে। পৃথিৱীৰ অজিত মানুহ বুলি দেখুৱাব বিচাৰিছে নেকি? আমি কি নহয় ই কেলে উঠাইছে বাৰু ফটোটো? কি বুজাব বিচাৰিছে? ৰমলা ইজ কামিং। কেনেকুৱা খবৰ? আপোনাৰ কি খবৰ? বহুত দিনৰ মূৰত আহিছোঁ ইয়াৰ ব্লগত, কিন্তু মোক ই অকণমান গাদ্দাৰি কৰে। মোক ভাল চিন মোক কাটি দিয়ে, বেলেগ উঠাই দিয়ে দেই। এইটো নাকাটিবি হ'ব। হ'ব, এইটো একদম ৰ দি দিম একেবাৰে। ভালে আছে আপোনালোক? ভাল। বহুত দিনৰ মূৰত দেখা দিছোঁ। হয়, শাৰীৰিক অসুস্থতাৰ বাবে মই ইমান দিনে দেখা দিব পৰা নাছিলোঁ। প্ৰফেচনেল মানুহ বহুত বিজি হৈ থাকে আজিকালি। অকণ বেমাৰ চেমাৰ হৈছে, আপোনাক মাতটো ধৰিব পাৰিছে চাগে? বেমাৰ থাকে ভাল। প্ৰায় এতিয়া মানে অলপ আগত দিল্লীৰ পৰা আহি পাইছেহি বৰ্তমান। তাকেহে গাইছ, এতিয়া ইয়াৰ বোলে কিবা ভাও আছে, ভাওনাখন চাবলৈ আহিলোঁ। তাকেহে ওচৰতে ভাওনা। উৰুলি দি বেছি ভাল পায়। আৰু এওঁ বোলে মোৰ উৰুলি মানে বিগ ফেন। আমাৰ দুজনৰ উৰুলি এওঁ বিগ ফেন। মানে কি কওঁ, এনেকৈ আপোনালোকৰ ভাল লাগে যদি আমি এনেকুৱা ইউটিউবাৰ ছাবস্ক্ৰাইবাৰ লগ পাওঁ। এনেকৈ যদি আমি মৰম পাই থাকোঁ, বহুত ভাল লাগে। আৰু ছাবস্ক্ৰাইবাৰ লগ পালে চাই থাকিব গোটেই ব্লগটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাই থাকিব। এই ৰমলা খোৱাই গ'ল। উলিয়া নাই তো চব কেনেকৈ মুখত বেয়া উলিয়া নাই। চাওঁ দাদা অকণমান সহায় কৰক। দাঢ়ি কাটি আহিছে। এইজনে আমাৰ মেইনজন। এইজনে সেইজন। আৰু এইজন আজি আমাৰ জয় অংকুৰদা। এইজনো উলিয়াম ৰ'বা। আৰু এইজন আমাৰ নাৰত গাইছে আজি। নমস্কাৰ দিছে। আৰু এইজন আমাৰ মেইনজন। কেনেকুৱা? নমস্কাৰ। ভাল। সেইটো কি হ'ব? গুটকা হৈছে, বেয়া হৈছে দেই আপুনি। বেয়া হৈছে, বহুত বেয়া হৈছে। আৰু বিশ্বৰা আজি দুহাৰ আমাৰ লোহিত দাহঁতৰ। কি খবৰ? ভাল। আমাৰ আদিত্য ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। নতুনকৈ খুলিছে, আকৌ সুন্দৰ ভিডিঅ' পাব। সকলোৱে মৰম কৰিব, অকণমান আগুৱাই নিব। আমাৰ গুটকা কিং মানে আমাৰ জয়ন্ত দাই এতিয়া ধুনীয়াকৈ মেকআপ কৰি আছে অংকুৰদাক। মই ধুনীয়াকৈ মেকআপ চেকআপ কৰিলোঁ। এতিয়া বোলো ড্ৰেছৰ মালিকৰ ওচৰলৈ যাওঁ। ড্ৰেছৰ মালিকৰ কি অৱস্থা চাওঁচোন। ড্ৰেছৰ মালিকে শুই আছে। বৰাহৰ পৃথিৱী উদ্ধাৰে। বৰাহৰ পৃথিৱী উদ্ধাৰ আপোনালোকে যদি পাৰে, ক'ৰবাত যদি ভাওনাৰ মানে অনুষ্ঠান হয়, তেতিয়াহ'লে মাতিব। মোৰ ভাওনাৰ পোচাকখনৰ নাম হ'ল অৱতাৰ পোচাক ভাণ্ডাৰ। গতিকে মহানন্দ শইকীয়া আপোনালোকে মাতিব বুলি মানে আশা থাকিলোঁ, কামনা থাকিল। ভৱিষ্যত সকলোৱে কামনা কৰি মই মনতে থেংক ইউ। বাই। गुड बाय गया।
সকলোকেইজনে ড্ৰেছ পিন্ধাই পিন্ধাই বহি আছে। আমাৰ প্ৰণৱ দা চাই দিয়া, কি খবৰ? ভাল। বিহু পৰা ল'ৰাটোৱে উঠি আহি পিনি আজি ভাওনা চাবলৈ আহিছে। বিহু ব্লগটো দেখিলে গম পাইছে চাগে, এওঁ শুই আছিলে আজি 2টা বজাত আৰু আজি উঠি আহিছে তেওঁ ভাওনা চাবৰ কাৰণে। বিশেষকৈ যুগান্ত ধুনীয়াকৈ মেকআপ চেকআপ কৰি আজৰি হৈ ল'লোঁ, ড্ৰেছ চেছ পিন্ধিলোঁ, মুকুটটো পিন্ধা নাই, মুকুটটো পিন্ধিম আৰু অকণমান দেৰিকৈ। আৰু আজি আমাৰ এইজন জয় আৰু মই বিজয়। কোৱা কি কোৱা? আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ আগবাঢ়ি যাবলৈ সদায় মানে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব, যাতে ভাওনা জগতত তেওঁলোকে বহুত দূৰ আগবাঢ়ি যাব পাৰে। ধন্যবাদ। চাই থাকিব, আজি আমি দুইজন জয় বিজয় চাই থাকিব, কি হয় ভিডিঅ' দিম বাৰু, চাই থাকিব। আমার দলে সৌভাগ্যবান তোরা নাই মই এটুকে বুঝিব কিয় আৰু মন মনে হইছে সাইফল কোনবাই খুদার করে আমি জয় বিজয় আমাদের আমাদের হইতো কোথায় জীবনে অতি শিখে তারা Holy, 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 welcome to the market. Honji wala kimami, okay, Santora. Hey, boy, darbar, kami, and Kabul village,
সাউন্ডটো ভালকৈ আহিছে নাই মই একদম গম পোৱা নাই আৰু ভিডিঅ' কৰিছোঁ বুলি কৈছে কেনেকুৱা কি হৈছে মই চাই লৈ আপোনালোকক দেখুৱাম চাই থাকিম তো গাইজ ভাওনা এদায় হ'ল আমি ধুনীয়াকৈ ঘৰ পালোহি মই ধুনীয়াকৈ মেকআপ চেকআপ অঁতৰালোঁ আৰু আজি অংকুৰ দা আৰু মোৰ জয় বিজয় আমি কেনেকুৱা ক'লোঁ সেইখিনি আপোনালোকে কমেণ্টত জনাব নাপাহৰিব আৰু বিশেষকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু বেছি নকওঁ ভাগৰ লাগিছে গতিকে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ
Thank you so much for watching. Bye.